নমস্কাৰ বন্ধুসকল, আপোনালোকে নিশ্চয় জানে যে প্ৰশান্ত মহাসাগৰখন কিমান ডাঙৰ। এই সাগৰখনে পৃথিৱীৰ মুঠ কালিৰ 30%তকৈ অধিক অংশ আগুৰি আছে। আপোনালোকৰ জ্ঞানৰ কাৰণে জনাওঁ যে এই মহাসাগৰখন পৃথিৱীৰ মুঠ স্থলপৃষ্ঠৰ কালিতকৈ ডাঙৰ। কিন্তু এটা দুটা সৰু সুৰা দ্বীপৰ বাহিৰে এই মহাসাগৰখনৰ সৰহ অংশই কেৱল পানী আৰু পানী। কি হ'ব ভাবি চাওকচোন, যদি ইয়াত এজন মানুহ অকলে কেৱল এখন সৰু নাৱত হেৰাই যায়। আহকচোন আজি আমি তেনেকুৱা ঘটনা এটাকে আলোচনা কৰোঁ। মানুহজনৰ নাম হৈছে জোছে চেলভেডৰ এলভাৰেংগো, যি এই প্ৰশান্ত মহাসাগৰত 438 দিন ছাৰ্ভাইভ কৰিছিল। বৰ অসম্ভৱ যেন লগা নাইনে? হয়, তেওঁ সম্পূৰ্ণ 438 দিন ছাৰ্ভাইভ কৰিছিল। আহকচোন কাহিনীটো ভালদৰে জানো। তেখেত এজন মেক্সিকোৰ 4 বছৰীয়া অভিজ্ঞতাপুষ্ট মাছমৰীয়া আছিল। তেওঁ আৰু তেওঁৰ লগৰ আন এজন মাছমৰীয়াই তেওঁলোকৰ সৰু নাওখন লৈ আনদিনাৰ দৰে সেইদিনাও মাছ মাৰিবলৈ ওলাল। কিন্তু সিহঁতে জনা নাছিল যে সিহঁতৰ লগত কি ঘটিবলৈ গৈ আছে। যিহেতু সিহঁতে এটা সৰু মাছ মৰাৰ যাত্ৰাৰ কাৰণে ওলাইছিল, সেয়ে সিহঁতে লগত বিশেষ সামগ্ৰী আৰু খাদ্যও নিয়া নাছিল। সিহঁতৰ নাওখন কেৱল 7 মিটাৰ দীঘল আছিল আৰু নাওখন চলিবলৈ এটা সৰু মটৰ আৰু মাছ সঞ্চয় কৰিবলৈ এটা ৰেফ্ৰিজাৰেটৰৰ বাদে একো নাছিল। আৰু নাওখনত কোনো চালিও নাছিল। তেওঁলোক মাছ মাৰি মাৰি গৈ তেতিয়া তেওঁলোকৰ ঘৰৰ পৰা প্ৰায় 120 কিলোমিটাৰমান দূৰত্বত অৱস্থান কৰিছিলগৈ। কিন্তু হঠাতে এটা ডাঙৰ সাগৰীয় ধুমুহাই তেওঁলোকক খুন্দা মাৰিলে। তেতিয়া সময় আছিল প্ৰায় 1 বজা আৰু তেতিয়ালৈ সিহঁতে প্ৰায় 500 কেজিমান মাছ সংগ্ৰহ কৰিছিল। কিন্তু সেই ধুমুহাত বাচি থাকিবলৈ নাওখনৰ ওজন কমোৱাৰ প্ৰয়োজন আছিল। সেয়েহে সিহঁতে সৰহভাগ মাছ পেলাই দিবলগীয়া হৈছিল। বতাহত সিহঁতৰ সকলো যন্ত্ৰপাতি ধ্বংস হৈ গৈছিল। যেতিয়া বতাহ সাম কাটিলে সিহঁতে ভয়ে সংশয়ে ঘৰলৈ উভতিবলৈ ল'লে। সন্ধিয়া 7 মান বজাত সিহঁত ঘৰৰ পৰা প্ৰায় 24 কিলোমিটাৰমান আঁতৰত অৱস্থান কৰিছিল। সিহঁতে সাগৰৰ পাৰটো অলপ অলপ দেখিবলৈ পাইছিল। কিন্তু হঠাতে সিহঁতৰ মটৰটোৱে কাম নকৰা হ'ল। সিহঁতৰ হাতত তেতিয়া বঠা বা একো মাৰিও নাছিল। সেয়েহে আকৌ বতাহে সিহঁতৰ নাওখন বিপৰীত দিশলৈ ঠেলিবলৈ ল'লে। বতাহত তেওঁলোকৰ ৰেডিঅ' ট্ৰেন্সমিটাৰটোৰ বিকল হৈ গৈছিল, যাৰ ফলত সিহঁতে কাৰো লগত যোগাযোগ কৰিব নোৱাৰা হ'ল। লাহে লাহে বতাহৰ কোবত সিহঁত গভীৰ সমুদ্ৰত হেৰাই পৰিল। সিহঁতৰ নাওখন ইমান সৰু আছিল যে আকাশৰ পৰা সিহঁতক পৰ্যবেক্ষণ কৰাও সম্ভৱ নাছিল। তেওঁলোকৰ সকলো খাদ্য সামগ্ৰী শেষ হৈ গৈছিল। 5 নম্বৰ দিনত সিহঁত পাৰৰ পৰা প্ৰায় 450 কিলোমিটাৰমান দূৰত্বত অৱস্থান কৰিছিল। সিহঁতে সুদা হাতেৰে মাছ বা চৰাই ধৰি কেঁচাই কেঁচাই খাব লগাত পৰিছিল। পানীৰ কাৰণে সিহঁতে কেৱল বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিব লগাত পৰিছিল। কিন্তু বহুদিন ধৰি বৰষুণ নোহোৱাত কেৱল কাছৰ তেজ আৰু নিজৰ মুটকে খাব লগাত পৰিছিল। আপোনালোকে ভাবিব পাৰে যে সাগৰৰ পানী কিয় নাখায়? কাৰণ সাগৰৰ পানী খোৱাৰ অনুপযোগী। সাগৰৰ পানী খালে মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। দিনৰ পিছত দিন বাগৰিল, মাহৰ পিছত মাহ বাগৰিল। সিহঁতৰ জীয়াই থকাৰ আশা একেবাৰে ক্ষীণ হৈ আহিছিল। এনেদৰে সিহঁতে 4 মাহ অতিক্ৰম কৰিলে আৰু 4 মাহৰ পাছত আলভাৰেংগোৰ বন্ধুৰ গা বেয়া হৈ আহিল ক্ৰমান্বয়ে আৰু শেষত জীৱনৰ ওচৰত তেওঁ হাৰ মানিলে। এতিয়া আলভাৰেংগো অকলশৰীয়া হৈ পৰিছিল। এই প্ৰশান্ত মহাসাগৰৰ মাজত অকলশৰীয়া হৈ তেওঁ যথেষ্ট দুখ অনুভৱ কৰিছিল। আলভাৰেংগো তেতিয়া প্ৰশান্ত মহাসাগৰৰ মাজ অংশত পাইছিলগৈ, যি ঠাইলৈ সাগৰীয় জাহাজো প্ৰায় নাহে। তথাপি এখন কাৰ্গোশ্বিপ তেওঁ দেখিছিল। কিন্তু তেওঁ কোনো সহায় বিচৰাৰ আগতেই জাহাজখন দূৰেৰে পাৰ হৈ গ'ল। ভাবক, অতদিন সাগৰত এনেদৰে থাকি থাকি যেতিয়া আপুনি উদ্ধাৰৰ এক আশা দেখিছিল আৰু সেই আশাও হঠাৎ নিৰাশা হৈ গ'ল, তেতিয়া আপোনাৰ কেনেকুৱা লাগিব বাৰু? তেতিয়ালৈ তেওঁ সেই সাগৰত প্ৰায় 9000ৰ পৰা 10000 কিলোমিটাৰমান অতিক্ৰম কৰিছিল। কিন্তু 2014 চনৰ 30 জানুৱাৰীত তেওঁ পানীত উপঙি থকা কিছুমান নাৰিকল দেখা পালে। তেওঁ বুজি পাইছিল যে অতি ওচৰতে কোনো স্থলপৃষ্ঠ আছে। আৰু অৱশেষত অলপ সময়ৰ পাছতেই তেওঁ এটা দ্বীপ দেখা পালে আৰু তেওঁ সেই দ্বীপ দেখা পাই আনন্দত আনমহাৰা হৈ গ'ল। তেওঁ জানিব পাৰিলে যে এইটো মাৰ্শ্বেল দ্বীপ, পৃথিৱীৰ এটা অতি অকলশৰীয়া দ্বীপ। অৱশেষত 438 দিনৰ মূৰত এই দ্বীপত উপস্থিত হৈ তেওঁ কেনেকুৱা অনুভৱ কৰিছিল সেইটো মই বুজাব নোৱাৰিম। এনেদৰে আলভাৰেংগোৱে এখন নীৰৱ নিতাল সাগৰত দীৰ্ঘদিন ধৰি ছাৰ্ভাইভ কৰি বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হ'ল। বন্ধুসকল, এই কাহিনীটো সাধু যেন লাগিলেও কিন্তু সঁচা কাহিনী। এই কাহিনীটো শুনি আপোনালোকে কেনেকুৱা পালে জনাব। ধন্যবাদ।